try to play, but you're never gonna beat me. Look the other way, what I'm doing ain't easy. Bloody hands stained from the people who deceive me. Muddy hands break through the chains, go free me. Looking for change, looking for pain, pulling a mob, pushing a train. I'll never stop, stick to a lane, pick up the people. যিহেতু আজি আমি যাম কাজিৰঙা মানে নেশ্যনেল পাৰ্ক কাজিৰঙাখন চাবলৈ যাম চ' ইয়াতে চাওঁ কিমান মিনিটত আমি কাজিৰঙা পাই যাম তো 1 ঘণ্টা 18 মিনিট তেনে বলক 1 ঘণ্টা 18 মিনিট আমি জাৰ্ণি কৰি কৰি গৈ থাকোঁ ৱেলকাম টু মাই ইউটিউব চেনেল বৰাদা ব্লগ চলে আপোনালোকক স্বাগতম জনালোঁ যিহেতু আজি আমি গৈ আছোঁ কাজিৰঙা নেশ্যনেল পাৰ্কত তো আমি আজি লগত যাব এইফালে বহুত মানুহ আছে আগত তো আমি গৈ থাকোঁ আৰু ভিডিঅ'টো চাই থাকিব বুলি আশা কৰিলোঁ এইখন গাড়ী দেখিছে ন ইয়নখন তাতে যাম আমি আজি আৰু তাৰ পৰিৱেশটো দেখাম কেনেকুৱা যেহেতু আজি ফাৰ্ষ্ট টাইম যাম আমি তালৈ আপোনালোকো দেখাম যদি ভাল পাই অলপ মৰম দিব আৰু আশীৰ্বাদ কৰিব জয় জয়তে এয়া দেখিছে ফাটা 100 টকীয়া লৈ আমি গৈ থাকোঁ আজি যাত্ৰা আৰম্ভ ফাটাত আছে এইটো কাৰণ আমাৰ বিনুজদাৰ কাৰণে ৰিলেটেড কৰিছে নিজৰ ঘৰখনৰ কথা নাভাবি সদায় আমাক সুৰক্ষা দিয়া একমাত্ৰ এয়াই আৰ্মি কেম্প মিছা কেম্প তো বলক যিহেতু ইয়াতে জীৱ জন্তুবিলাক ৰাস্তা দি পাৰ হয় চ' ইয়াতে 40ৰ ওপৰত গাড়ী চলাব নোৱাৰে আৰু ইয়াতে চেঞ্চৰ আছে অট'মেটিক ডিটেক্ট কৰে গাড়ীখন কিমান স্পীডত গৈছে বিভাগ গমন কৰিছোঁ মানে ফাইনেলি পাইছোঁ চাওক মানুহৰ ভিৰ এইটো হালধি ভাই বুঢ়ীআই মন্দিৰ আমি এইফালে যিহেতু আমি এইফালে যাম কাইলৈ চ' আজিতো থাকিবগৈ লাগিব ঘৰ বিচাৰি ঘূৰি গৈছোঁ কিন্তু এইফালে গ'লে সেয়া নকৰি যদি যাওঁ মনটো বেয়া লাগিব চ' সেয়া এটা কৰি দিওঁ কৰি পেলাই আৰু আকৌ যাত্ৰা গৈ আৰু ৰাতি থাকিম ত' কাইলৈ আমি কাজিৰঙাৰ দৃশ্যখিনি দেখাম তেনেহ'লে আমাৰ ভিডিঅ'টো চাই থাকিব ধন্যবাদ এই ৰুমতে আজি ৰাতিটো থাকিম আৰু ৰাতিটো কটাই আমি পুৱা আমি 7:30 বজাতে আমি ইয়াৰ পৰা ৰাওনা হ'ম কাজিৰঙাখনৰ ভিতৰলৈ আৰু চাই থাকিব মই দেখুৱাই থাকিম ভিডিঅ'বিলাক চাওক কি ধুনীয়া ৰুম আপোনালোকো আহিলে ইয়াতে থাকিব পাৰিব ইয়াতে শুম 3খন বিচনা আৰু আমি 5টা মানুহ এডজাষ্ট কৰি শুম আৰু ল'ৰা মানুহ শুব পাৰি ন তো শুই যাম তেনেহ'লে আজিলৈ মাগিছোঁ বিদায় জয় অসম এতিয়া যিহেতু আমি এতিয়া বাজিছে 4:30 তো এতিয়া আমি উঠোঁ কিয়নো 7 বজাত যাব লাগিব আমি যিয়ে হওক ফুলি এক্সাইটেড আৰু ধামাকা হ'বলৈ গৈ আছে ব্লগটো তো চাই থাকক একদম পুৰা ড্ৰেছ পিন্ধি ৰেডি কিয়নো সোনকালে যাব লাগিব সোনকালে যিবিলাক হয় ইয়াত যে জীপবিলাক দেখিছে এইবিলাক যে জীপ দেখিছে তো এইবিলাক জীপে যায় তালৈ কাজিৰঙাখন গোটেইখন সুন্দৰভাৱে দেখুৱায় কিয়নো ইয়াতে আমি য'ত থাকিম তাতে তেওঁলোকৰ লগতে আমি ডিছকাছ কৰি আমি জীপখন ঠিক কৰি লৈছোঁ আমি হয়তো এইখন বা এইখনতে যাব পাৰোঁ তাৰপিছত এটা বিশাল গড় আৰু সঁচা গড় নহয় এইটো এটা মূৰ্তি হয় আৰু চাওক এইখন গেট দেখিছে এইখন গেটৰ ভিতৰতে আমি সোমাই যাম কণ্টেক্ট পাছতেই আৰু চাওক কি ধুনীয়াকৈ বনাইছে আৰু চাওক ঘৰতে আমি যাম আৰু এই চব বহি লৈছে চাওক এই চব এটা এটাকৈ বহি লৈছে এইফালে বিনুজ দা আৰু এইফালে ধন আৰু এইফালে গণেশ ইয়াত বহি লৈছে আৰু অংকুৰা এতিয়া মই বহিবলৈ বাকী আছে আৰু এইখনতে যাম প্ৰটেকশ্যন কি আছে নাজানো দেই কাৰণ ইয়াতে যদি কিবা জীৱ জন্তু আহি যায় যিয়ে নহওক ভয় লাগে দেখিছোঁ অলছ' যি কি নহওক ভয়ে মাজে আমি এতিয়া যাত্ৰা আৰম্ভ কৰিম গণেশ ফিলিংছ কেনেকুৱা অংকুৰা ফিলিং কেনেকুৱা বঢ়িয়া লাগিছে এতিয়া ক'ত যাবা আমিতো যাম এতিয়া নহয় ভিতৰত গৈ আছো ধন ফিলিংছ কেনেকুৱা বহুত ধুনীয়া আৰু বিনুজ দা ফিলিংছ কেনেকুৱা বঢ়িয়া বাৰু যিয়ে নহওক ফিলিংছ ভালেই লাগি আছে কিন্তু মানে ভিতৰলৈ সোমাই গ'লেহে দেখা যাব কেনেকুৱা কি হয় তো তেনেহ'লে ভিডিঅ'টো চাই থাকক ধন্যবাদ যিহেতু আমি কাজিৰঙাৰ ভিতৰলৈ যাম চ' ইয়াতে আমি পাৰ্মিশ্যন ল'ব লাগিব এই ভিতৰতে আহি পাৰ্মিশ্যনটো লৈ তেতিয়াহে আমি উইদাউট পাৰ্মিশ্যনত আমি তাত কোনো ভিজিট কৰিব নোৱাৰোঁ মানে কাজিৰঙাৰ ভিতৰলৈ চ' ইয়াতে পাৰ্মিশ্যনটো ল'ম আৰু উইথ আপোনাৰ কেমেৰাত 100 টকা এটা লাগিব আৰু ইয়াতে অফিচবিলাক আছে ইয়াতে পাৰ্মিশ্যনটো উলিয়াই লৈ আমি যাত্ৰাটো আৰম্ভ কৰোঁ এই গেটখনৰ ভিতৰতে আমি সোমাই যাম আৰু চাওক ইয়াৰ পৰ্যটক আহি এতিয়া ভিৰ হ'বহি আৰু অলপ পাছতে খন্তেক পাছতে লাহে ধীৰে 2 এটা আহি আছে বাৰু যিয়ে নহওক ভালেই লাগিছে ফিলিংছটো
আৰু ওচৰত কিবা এটা দেখিলেও ভাল লাগিব মানে বাঘ চাগৰ কথা কৈছোঁ তো বাৰু যিয়ে নহওক ভয়ে ভয়ে গৈ থাকোঁ চ' মাস্ক চাস্ক পিন্ধি ৰেডি আৰু চাওক আপোনালোকক দেখাইছোঁ ইয়া চাওক বনৰীয়া হাতী চাওক 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 ইয়া বনৰীয়া হাতী দেখিছেনে ঘৰচীয়া হাতী নে বনৰীয়া হাতী গম নাপাওঁ ৱাও কি ডাঙৰ ডাঙৰ হাতী দেখিছেনে ৱাহ আৰু যিয়ে নহওক প্ৰথমে হাতীকেইটাই দেখিলোঁ ভালেই লাগিছে মনটো আৰু বাকী আৰু কিবা কিবি দেখিলে আৰু ভাল লাগিব বৈদ্য হাতী ৱাও কাজিৰঙাখনত জীৱ জন্তুবিলাকৰ নামবিলাক অলপ বেলেগ বেলেগ আৰু এই যে দেখিছে আপোনালোকে এইটো হ'ল ছাগলী পহু ৱাহ বনৰীয়া গাহৰি পাৰ হৈ গৈছে আমাৰ ছাইডেদি আগত দেখিছে পৰ্যটক আহি ভিৰ কৰিছে আৰু লাহে লাহে ফটো মাৰি আছে পূৰা আমাৰ আইফোন নহয় যে চ' অকণ জুম কৰিব নোৱাৰি বাৰু যিয়ে নহওক এইটো নাম হ'ল নীলকণ্ঠ ৱাহ কিয় নাম হে চাওক পিছত গাড়ী ভিৰ হৈ গ'ল আৰু নীলকণ্ঠ চৰাই দেখি আমি ভিতৰলৈ সোমাই যাওঁ আৰু পিছফালেতো দেখিছে বহুত মানুহৰ ভিৰ আৰু অলপ দেৰিকৈ চাগে আৰু বহুত মানুহ আহিব মাতৃয়ে নিজৰ সন্তানক লৈ ৰাস্তা ক্ৰছ কৰিছে গড় চাওক ওচৰৰ পৰা গড় চাওক এইটো আপোনাৰ বনৰীয়া ঘাঁহ বুলি কয় এইটো বনৰীয়া ঘাঁহ এইটো আমাৰ অঞ্চলতে পোৱা যায় বাৰু যিয়ে নহওক আৰু ইয়াত ডাঙৰ বিশাল বগৰী চাওক য'ত নেকি আপোনাৰ ইয়াৰ বগৰীটো অকণ ৰঙা হয় আমাৰ বগৰীটো অকণ কেঁচা হয় বাৰু যিয়ে নহওক ভালে লাগিছে মনটো এইটো চাওক খালি পহুৱে দেখি আছোঁ তেনেকুৱা বৰ ধুনীয়া একোৰেই নাই তুলনা তাতোতকৈ ধুনীয়া কেঁচা সোণৰ টুকুৰা যিহেতু গানটোতে লিখা আছে কাজিৰঙা বৰ ধুনীয়া আৰু কাজিৰঙাখনতো ধুনীয়াই এতিয়া নিজে সাক্ষাৎ দেখিছোঁ বহুত ভাল লাগিছে কাজিৰঙাখন আহি আপোনালোককো আহক আৰু চাওক হাতী বাঘ ঘোঁৰা সকলোখিনি চাওক আৰু ময়ো চাই থাকোঁ আৰু এইজোপা বেল গছ আৰু আমাৰ বেলটো অকণমান ডাঙৰ হয় বাৰু ইয়াত অকণমান থুপুকা যিয়ে নহওক ভালেই লাগিছে আমি বৰ্তমানলৈকে দেখিলোঁ হৰিণ দেখিলোঁ আৰু লগতে আপোনাৰ গড় দেখিলোঁ আৰু হাতী দেখিলোঁ আৰু আপোনাৰ নীলকণ্ঠ চৰাইটো দেখিলোঁ আৰু বহুতো দেখিবলৈ বাকী আছে চাই থাকক কাজিৰঙা একেবাৰে ভিতৰলৈ সোমাই আহিলোঁ আৰু ইয়াতে দেখিছে ওপৰত যে দেখিছে ওপৰৰ পৰা চাব পাৰি ইয়াৰ পৰা ওপৰতে উঠিলে আমি দেখা পাম চাগে কিছুমান বস্তু আৰু যিহেতু মোবাইলত ইমানখিনি জুম কৰিব নোৱাৰি সেইকাৰণে অকণো বেয়া নাপাব যিখিনি পাৰিম সেইখিনিয়ে দিম আপোনালোকক দেখাম আৰু চাওক লগৰীখিনি ওপৰত উঠি গ'ল পূৰা ফ্ৰণ্টত একদম পূৰা ওপৰত উঠি গ'ল লগৰীবিলাক আৰু এতিয়া অংকুদা মই ওপৰত উঠি যাম আৰু যিয়ে নহওক ফিলিংছটো ভালেই লাগিছে অংকুদা কি দেখিলা এতিয়ালৈকে পোহনীয়া হেৰি দেখিলোঁ পহু দেখিলোঁ আৰু তোমাৰ মুৰ্গী দেখিলোঁ গাহৰি দেখিলোঁ তাৰপিছত বনৰীয়া হাতী দেখিলোঁ আৰু নীলকণ্ঠ চৰাইটো দেখিলে সেইটো মানে আমাৰ তাত পোৱা যায় কিন্তু তেনেকুৱা যিয়ে নহওক আৰু বহুত দেখিবলৈ বাকী আছে তেতিয়াহ'লে আমি উঠি যাওঁ ওপৰলৈ আমাৰ তাত মাছখিলা নে কিবা এটা বুলি কয় মাছখিলা বুলি কয় আমাৰ তাত আৰু যোনটো গাহৰি সেই গাহৰিটো কি বুলি কয় আমাৰ আছাম ট্ৰেক্টৰ আৰু যিয়ে নহওক আৰু দেখিবলৈ বাকী আছে ব'লক তেন্তে ইয়াৰ ওপৰতে উঠি গৈ থাকোঁ আহি আছোঁ আৰু কি দেখোঁ নাজানো চাওক যিয়ে নহওক মোবাইলৰ কেমেৰাটো ইমান জুম নহয় চ' যিখিনি পাৰিছোঁ সেইখিনি দেখাছোঁ পূৰা সেউজীয়া তাতো দেখিবলৈ একো পোৱা নাই বৰ্তমানলৈকে চাগে কিয়নো অজগৰ দেখিলে আৰু বিনোদা কিবা দেখিলা তুমি কি দেখিলা কৈ দিয়া বা নকোৱা একো নাই তেন্তে একো নাই যদি মই ওপৰলৈ নুঠোঁ আৰু তললৈ গৈ আৰু বাকীখিনি দেখাই গৈ থাকিম যিহেতু মোবাইলত ইমান সম্ভৱপৰ নহয় ইমান জুম কৰি দেখাব নহয় আইফোন নহয়তো যিয়ে নহওক গৈ থাকোঁ চাওক ইয়া বৰটোকোলা দেখিছেনে এই চৰাইকেইটা দেখিছেনে এইকেইটা নাম কি দাদা এইকেইটা চৰাইৰ নাম কি ক'লে মানে আচ্ছা ইমান টান নাম কেনেকৈ মাতিম বাৰু যিয়ে নহওক বাৰু আমি এটা গুৰি দেখিলোঁ যিহেতু গুৰিটো আমাৰ তাৰ নিচিনাই কিন্তু
মানে কি আগত মানে লগৰতে সুধিছে যে কি আজি কি বা মানে আমাৰ তাত মানে এটা হেৰি আছে, এটা মন্ত্ৰ আছে। সেই মন্ত্ৰটো মানে কি এনেকুৱা, যদি শনিবাৰ হয় আমাৰ পেট বিষাইছে বুলি কৈ দিব লাগে, তেতিয়া গুৰিটো ৰখি যায়। আমি মাইক নামাওঁ বাৰু, মানে আমি মৰম কৰি দিওঁ। মনত এটা আশা লৈ আহিছিলোঁ অজগৰ সাপ চাম বুলি, এতিয়ালৈকে দেখা নাই অজগৰ সাপডাল। কাছৰ দেখিছোঁ বাৰু, অজগৰ সাপডাল বিশেষ অজগৰ সাপডাল মই চাম বুলি আহিছোঁ। যদি অজগৰ সাপডাল দেখোঁ তেনেহ'লে আপোনালোকক দেখুৱাম, যদি নেদেখুৱাও দুখ মনে ঘৰলৈ যাব লাগিব। দেখিম চাগে, তেওঁ মানে কি অজগৰ সাপডাল যদি দেখোঁ ভাল লাগিব মনটো, দিয়কচোন কিবা এটা, আপোনালোকো ভাল লাগিব কিবা এটা। যিহেতু অজগৰ সাপ দেখাটো ইয়াত পচিবল নহয়, চ' এই গছডালকে মানে অজগৰ বুলি এটা জাষ্ট ফিলিংছ লৈছোঁ, বোলো আও হৰি আও ৰাম। বনৰীয়া মহ, এইটো বাবা মহ, চাওক চাওক, বৈদ্য শিং আৰু বৈদ্য মাল, চাওক 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 বনৰীয়া। এয়া যদি আমি আমাৰ তাত লৈ যাওঁ তেন্তে হ'লে আমাৰ মহ মানে আমাৰ যদি ম'হৰ যুঁজত এয়া মহ যদি আমি লৈ আমি ম'হৰ যুঁজ পাতোঁ, এয়া মহটো চাফা মানে, এনেকুৱা পাৱাৰ, এয়া মহৰ পাৱাৰ চাওক। হাই, মই বাবলু বৰাদা ব্লগছ, চাই থাকিবা। মহেও চিনি পায় না মোক, সেইকাৰণে ভাল লাগে মানে, তেওঁ অহংকাৰ নাই বাৰু। ই যে পানীত চলি মানে চটফটাই ফুৰিছে, তাৰ নাম হ'ল তেলিকিয়ান। ইমান টান নাম এই বাপ্পাও মাতিব নোৱাৰি দেই। বা দেখিছে মোৰ পাছত ঘৰটো, ইয়াতে কোনো কাৰেণ্টৰ ব্যৱস্থা নাই, আৰু ইয়াতে চলাৰ ব্যৱস্থা আছে, আৰু খোৱা বোৱাটো তেওঁলোকে নাও দি থৈ যায়, আৰু তেওঁলোকে ইয়াতে খায়। আৰু এই কাজিৰঙাখন পূৰা সুৰক্ষা দি আছে, তেওঁলোকলৈ মোৰ ফালৰ পৰা সেইটো চেলুট জনাইছোঁ। আৰু আগলৈকো যাতে তেওঁলোকে এনেকৈ ভালকৈ সুৰক্ষা দি যাব পাৰে কাজিৰঙাখন। বহুত কষ্টত তেওঁলোকে ইয়াতে জীৱন যাপন কৰি আছে। আৰু চাওক, এইখন এখন বিল, আৰু এইফালেই পূৰা হাঁহেই হওক মানে বনৰীয়া হাঁহ। আৰু ইয়াতে চাওক, আমাৰ তাত এইটো কণামুচৰি, এইটো কণামুচৰি বুলিয়ে কয় বাৰু, ইয়াত কি কয় নাজানো, ইমান ইয়াত টান নাম আছে বাৰু। আৰু চাওক এইবিলাক দেখিছেনে, বগলী, আমাৰ তাত জেনেৰেলি আমি দেখি থাকোঁ বাৰু, তেওঁ চাবলৈ আহিছোঁ আপোনালোকক। আৰু যিহেতু মোবাইলত ইমান সম্ভৱপৰ নহয় জুম কৰি দেখুৱাটো, তো ই চাওক ছাইডত আছে পূৰা বনৰীয়া গাহৰি, চাওক 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 চাওক। আৰু এইটো এটা ভিউ পইণ্ট বুলি ক'ব পাৰি, ইয়াতে ওপৰতে উঠি পেলাই চাব পৰা যায়। আৰু যিয়ে নহওক ভাল লাগিছে। আমি এতিয়া অজগৰ সাপ চাই আহি গ'লোঁ, আৰু এতিয়া আমি বাঘৰ সন্ধানত আমি গৈ আছোঁ। আৰু আগত আছে আমাৰ পেন টানি তেওঁ গৈ আছে বাঘৰ সন্ধানত, আৰু ময়ো গৈ আছোঁ, আৰু মোৰ লগত আছে গণেশ। চাওক সন্মুখত এটা প্ৰকাণ্ড বাঘ, বুকু কঁপি যাওঁ হৈছে, চাওক। আৰু ইয়াতে বহুত পৰ্যটক আহে বাঘ চাবৰ বাবে, কিন্তু বাঘ দেখা নাপায়। কিন্তু আমাৰেই ভাগ্য ভাল, আমাৰেই সৌভাগ্য, আমি এই বাঘটো দেখা পালোঁ, চাওক। আৰু সদায় টিভিত দেখি থাকোঁ, কিন্তু অন দ্য স্পট দেখিলোঁ, ভাল লাগিল, আৰু বুকু কঁপি গৈছে। চাই থাকক, সেই বাঘটো গৈ আছে, চাওক। যিহেতু আজি আমাৰ হৈ গ'ল, কাজিৰঙাখন দেখুৱালোঁ আপোনালোকক, বাঘ দেখুৱালোঁ, হাতী দেখুৱালোঁ, সকলোখিনি জীৱ জন্তু ইয়াতে দেখুৱালোঁ। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে অন্ত কৰিলোঁ। আৰু নেক্সট আমি ইয়াতে থাকিম, আজি ইয়াতেতো কটাই, কাইলৈ আমি ৰাওনা হ'ম অৰ্কিড পাৰ্কলৈ, য'ত নেকি সেইখন এখন মানে পপুলাৰ পাৰ্ক, সকলোৱে জানেই, নাম শুনিছে। গতিকে আমি তালৈ যাম আৰু দেখুৱাম। আৰু যদি আজি ভিডিঅ'টো ভাল পালে অলপমান মন দিব, অলপমান আশীৰ্বাদ কৰিব, আৰু যাতে দুখোজ আগুৱাই গৈ আপোনালোকক ভাল ভিডিঅ' দিব পাৰোঁ, তেনেহ'লে আজিলৈ মাগিছোঁ বিদায়। ধন্যবাদ, জয় অসম।